নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আন এটা ভিডিঅ'লৈ। আজি এটা বক্স দেখুৱাবলৈ লৈছোঁ, এটা বাকচ দেখুৱাবলৈ লৈছোঁ, যিটো বাকচৰ পৰা আমাৰ বহুতখিনি সুবিধা হ'ব, যিটো সুবিধা আপোনালোকে ভাবিবই নোৱাৰে। আৰু সেই বক্সটো হৈছে এইটো। দেখিছে, নামটো দেখি হয়তো আপোনালোকে গম পাইছে চাগে ইয়াৰ কামটো কি হ'ব। এইটো হৈছে UV বক্স। UV বক্সৰ ভিতৰত যদি আপুনি যিকোনো বস্তু থয়, তাৰ পৰা আপোনালোকৰ বেয়া বেক্টেৰিয়াবিলাক নাশ কৰি দিয়ে। এই বক্সটো কেনেকৈ অপাৰেট হ'ব তাৰ অলপমান দেখুৱাই দিছোঁ। এইটো হৈছে 24 ভল্টৰ এটা এডাপ্টাৰৰ পৰা কাৰেণ্টটো গৈ পিনি বক্সত সোমাইছে। বক্সৰ পৰা এই টাইমাৰটোলৈ যাব। টাইমাৰটো আপুনি ছেট কৰিব পাৰিব সময় ছেট কৰি থ'লে। তাৰপিছত এইটো দেখিছেনে, এইটো হৈছে ছুইচটো আপোনালোকৰ যদি ওপৰলৈ দিয়ে তেতিয়া টাইমাৰত কাম কৰিব, আৰু তললৈ দিলে আপোনালোকৰ অট'মেটিক মোডত ছেট হৈ যাব। আৰু এইখন হৈছে ভিতৰখন বক্সটোৰ ভিতৰত যদি কিবা বস্তু থৈ ঢাকনাখন মাৰি দিয়ে তেন্তে চাৰ্কিটখন অন হৈ যাব, আকৌ যদি খুলি দিয়ে তেন্তে চাৰ্কিটখন অফ হৈ যাব। এনেকুৱা UV লাইটৰ ছিষ্টেম বহুত জেগাত লাগি থাকে, যেনেকৈ আপোনালোকে মেডিকেলত দেখিছেনে, টুলছবিলাক আপোনালোকৰ UV লাইটৰ তলত থৈ দিয়ে বেক্টেৰিয়া নাশ হ'বলৈ। আৰু ৱাটাৰ ফিল্টাৰবিলাকত এনেকুৱা ধৰণৰ ফিল্টাৰৰ মাজত এটা লাইট থাকে। এই বক্সটো বনোৱা এটাই উদ্দেশ্য, যিবিলাক পেচেণ্টৰ বেক্টেৰিয়েল ইনফেকশ্যনবিলাক বেছি হয় তেওঁলোকে ইউজ কৰা বস্তুবিলাক এই বক্সটোৰ ভিতৰত থৈ পিনি ব্যৱহাৰ কৰিব পাৰিব। যেনেকৈ ছোৱালীৰ নেপকিন হওক, সৰু ল'ৰা ছোৱালী পেম্পাৰ্ছ পিন্ধাৰ আগত ব্যৱহাৰ কৰিব পাৰিব এই বক্সটো। আৰু সৰু ল'ৰা ছোৱালীয়ে মুখত লোৱা বস্তুবিলাকৰ প্ৰথমতে এই বক্সটোৰ ভিতৰত ভৰালে, তাৰপিছত ব্যৱহাৰ কৰিব দিলে বহুতখিনি লাভ হ'ব। ধৰি লওক আমাৰ মোবাইলটো যিকোনো জেগাতে দিনটো লৈ যাওঁ, যিকোনো হাতেৰে চুই থকা হয়, ফলত কি হয় ইয়াত যিকোনো বেয়া বেক্টেৰিয়া লাগি যাব পাৰে। সেইটো মোবাইলকে নি পিনি আমি ঘৰত নিজৰ ল'ৰা ছোৱালীক বা আন সৰু ল'ৰা ছোৱালীক খেলিবলৈ বা চাবলৈ দি দিয়া হয়, ফলত ইনফেকশ্যন হ'ব পাৰে। অলপ সময় যদি এই বক্সটোৰ ভিতৰত থৈ দিয়ে মোবাইলটো, তেন্তে বেক্টেৰিয়া ফ্ৰী হৈ যাব। আৰু আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে, আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব। ধন্যবাদ।